বোৱাৰী এগৰাকী আচলতে কেনেকুৱা হোৱা উচিত বোৱাৰী এগৰাকী সেনেকুৱা হোৱা উচিত যে ডাঙৰ মানুহক দেখিলে যাতে বোৱাৰীগৰাকীয়ে সন্মান কৰে উৰণিখন যাতে লৈ থাকে কিন্তু আজিকালি বোৱাৰীৰ এনে ৰূপ নাই আজিকালি বোৱাৰীয়ে হাফ পেণ্ট পিন্ধি থাকে ঘৰত শহুৰে শাহুৰেকৰ আগত আৰুতো কিছুমানে ব্ৰাও পিন্ধিও থাকে মই সেনেকুৱা আচলতে বোৱাৰীও দেখিবলৈ পাইছোঁ কিন্তু মই আজি আপোনালোকক এনেকুৱা এগৰাকী বোৱাৰী দেখুৱাম যিয়ে নেকি এই গেলা গৰমত এটা ইনাৰ আৰু হাফ পেণ্ট এটা পিন্ধি লৈ দেহত মিঠাতেল সানি ভিউজ লৈ আছে চাওক আৰু এইগৰাকী আচলতে বোৱাৰীয়ে নিজেই পাগল বুলি কৈছে মই কোৱাৰ আগতে মিঠাতেল খানি ৰ'দত বহি থকা মই আমিহে নেকি সঁচাকে ভগৱান কৈছে আমাৰ নিচিনা পাগল নাই পৃথিৱীত আপোনালোকে যাৰ নাম পাখি ৰাজবংশী যি আগতে আচলতে ডেন্স কোভাৰ ভিডিঅ' বনাইছিল আৰু সকলোৱে তাইক আচলতে ছাপোৰ্ট কৰিছিল ময়ো তাইৰ ভিডিঅ' চাইছিলোঁ চাই পেলানি বহুত ভাল লাগিছিল কিন্তু এতিয়া যেতিয়া আচলতে অলপ ভিউজ পাবলৈ আৰম্ভ কৰিলে তেতিয়াই নেকি এটা ফটুৱা ব্লগ আৰম্ভ কৰিলে আৰু য'ত নেকি আপুনি এটা ভাল কথা শিকিবলৈ নাপায় আৰু আচলতে সেই পাখি ৰাজবংশীৰ ভিডিঅ' বহুতো সৰু সৰু ল'ৰা ছোৱালীয়ে চায় আমাৰ ঘৰৰ ওচৰতো আছে আৰু বহুতো আচলতে সৰু সৰু ল'ৰা ছোৱালীয়ে তাইক আচলতে অনুকৰণ কৰে আৰু তাই যদি এনেকৈ গেলা গৰমত বহি মিঠাতেল দেহত সানি যদি এগৰাকী বোৱাৰী আচলতে পৰিচয় দিয়ে তেতিয়াহ'লে অসমীয়া সমাজৰ বাবে এটা শুভ লক্ষণ নহয় কিয়নো এগৰাকী বোৱাৰী আচলতে এনেকুৱা চৰিত্ৰৰ হ'ব নালাগে আৰু যিখিনিয়ে আচলতে পাখি ৰাজবংশীক আপোনাৰ অনুকৰণ কৰে সেইখিনিয়ে যদি পাখিৰ পৰা আচলতে ভাল কথা এটা শিকিবলৈ নাপায় তেতিয়াহ'লে সেই সকলো আগলৈ গৈ যে বিপথে পৰিচালিত নহ'ব সেইটো একো অসম্ভৱ কথা নহয় সেইকাৰণে মই এটা আচলতে পাখি ৰাজবংশীক অনুৰোধ কৰিম যাতে তেওঁ এগৰাকী বোৱাৰীৰ মৰ্যাদা ৰাখিব জানে যদি এগৰাকী বোৱাৰী হোৱাৰ পিছত যদি তেওঁ আচলতে বোৱাৰীৰ মৰ্যাদাখিনি ধৰি ৰাখিব নোৱাৰে তেতিয়াহ'লে তেওঁ বিয়া নপতাই ভাল আছিল তেওঁ আগৰ নিচিনাকৈ ছোৱালী হৈ থকাই ভাল আছিল য'ত নেকি তেওঁ আচলতে এনেকুৱা ফকতীয়া কামবোৰ কৰিব পাৰে মই আচলতে শেষত পাখিক এটাই আচলতে অনুৰোধ কৰিম যে তোমাৰ ভিডিঅ' বহুত আচলতে সৰু সৰু ল'ৰা ছোৱালীয়ে চায় সেই সৰু সৰু ল'ৰা ছোৱালীবোৰ যাতে ভাল কথাটো তোমাৰ পৰা শিকিব পাৰে তুমি এনেকুৱা ফটো আমি ভিডিঅ'বিলাক নবনাবা প্লিজ